हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल। आज मोर भिडिओ थाम्बनेल चाই गम पाले जे माजी किहर বিষয়ে কথা পাতিম। হয় বন্ধু খবৰ আপুনি থাম্বনেল চাই পৰি গম পাইছে যে এডুকেশ্যন সিস্টেম এটা ফলনি কৰিলে 36 বছৰৰ পূৰ্বে এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া এডুকেশ্যন সিস্টেম ফলনি কৰিলে, যেতিয়া নাথাকিব মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী এটা ডিগ্ৰী কোৰ্সও যে ফলনি কৰিছে। যেহেতু এই ভিডিঅ সম্পৰ্কে আপোনালোকে চাওক, স্কিপ নকৰাকে মই এই ভিডিঅত আপোনালোকক বুজাবলৈ চেষ্টা কৰিম যে এই নতুন এডুকেশ্যন সিস্টেমটো 5+3+3+4 সিস্টেমটো কেনে ধৰণৰ শিক্ষা পদ্ধতি এই বা শিক্ষাৰ পাঠদান কৰা হ'ব। এই ভিডিঅত আপোনালোকে সম্পূৰ্ণ চাওক আৰু ভিডিঅটো ভাল লাগিলে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব। পুৰণি এডুকেশ্যন সিস্টেম আছিল 10+2+3, নতুন সিস্টেমটো নিউ সিস্টেমটো হ'ব 5+3+3+4। এই নতুন সিস্টেমটো বুজাবলৈ চেষ্টা কৰিম। এইটো শিক্ষাৰ পদ্ধতি বা পাঠদানৰ পদ্ধতি, য'ত প্ৰথম হ'ব 5+3+3+4। ধৰি লওক এজন ছাত্ৰ বা ছাত্ৰী, য'ত প্ৰথম বছৰত ইয়াত দুটা স্তৰ থাকিব, য'ত থাকিব 3 বছৰ আৰু 2 বছৰ অংগনবাদী, আৰু এই স্তৰ হ'ব ক্লাছ 1 আৰু 2, য'ত নেকি ছাত্ৰ ছাত্ৰীক 1 2 ক খ অ আ পাঠদান কৰা হ'ব। প্ৰাথমিক স্তৰ, য'ত থাকিব 3 4 5। এই প্ৰাথমিক স্তৰৰ ছাত্ৰ ছাত্ৰীৰ যোগ্যতা আৰু দক্ষতাৰ ওপৰত বেছি গুৰুত্ব দিয়া হ'ব। মাধ্যমিক স্তৰত থাকিব ক্লাছ 6 7 8, য'ত নেকি ছাত্ৰ ছাত্ৰী বিভিন্ন ঠাইত ফুৰাবলৈ ল'ব। মাধ্যমিক স্তৰৰ ছাত্ৰ ছাত্ৰীৰ প্ৰেক্টিকেল ওপৰত বেছি গুৰুত্ব দিয়া হ'ব, আৰু লগতে ইয়াত কম্পিউটাৰ কোৰ্সও দিয়া হ'ব। আৰু ছাত্ৰ ছাত্ৰীয়ে খেলা ধূলাৰ নাচ গান এনেধৰণৰ বিভিন্ন যদি ছাত্ৰ ছাত্ৰী ইণ্টাৰেষ্টেড আছে তেনেহ'লে ছাত্ৰ ছাত্ৰীক সেই ব্যৱস্থাও দিয়া হ'ব। এতিয়া আহিল উচ্চ স্তৰ। উচ্চ স্তৰত থাকিব ক্লাছ 9 10 11 12, নৱম দশম একাদশ দ্বাদশ, য'ত নেকি আগৰ পুৰণা এডুকেশ্যন সিস্টেমটো আছিলে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু হায়াৰ সেকেন্ডাৰী, য'ত নেকি 3টা স্তৰ আছিল, য'ত আৰ্ট সায়েন্স কমাৰ্চ, এই 3টা সিস্টেমৰ ছাত্ৰ ছাত্ৰী শিক্ষা লাভ কৰিছে। এতিয়া ইয়াত কোনো আৰ্ট সায়েন্স কমাৰ্চৰ কথা নাহে, আৰু ছাত্ৰ ছাত্ৰী ইয়াৰ বিশেষ ৰিজাল্টৰ ফলাফল ঘোষণা হ'ব দক্ষতা আৰু ছাত্ৰ ছাত্ৰীৰ নম্বৰৰ পৰিৱৰ্তে ছাত্ৰ ছাত্ৰীৰ দক্ষতা যোগ্যতা আৰু প্ৰেক্টিকেল আৰু ফিজিকেলৰ ওপৰত গুৰুত্ব দি ফলাফল ঘোষণা কৰা হ'ব। এতিয়া ডিগ্ৰী কোৰ্স থাকিব 3 বছৰ। এই ডিগ্ৰী কোৰ্সত মন কৰিবলগীয়া কথা যে ছাত্ৰ ছাত্ৰীৰ বাবে যদি কোনোবাই ছাত্ৰই 1 বছৰ পঢ়ি এৰি দিয়ে তেন্তে এখন চাৰ্টিফিকেট দিয়া হ'ব। যদি কোনোবাই 2 বছৰ পঢ়ি এৰি দিয়ে তেন্তে এখন ডিপ্ল'মা চাৰ্টিফিকেট দিয়া হ'ব। যদি 3 বছৰ কমপ্লিট কৰে তেন্তে বেচেলাৰ ডিগ্ৰী দিয়া হ'ব। এতিয়া আপোনালোকে বুজি পালে এই নতুন সিস্টেমটো কেনেধৰণৰ শিক্ষাদান দিয়া হ'ব। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব।